তো নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এই ভিডিঅ'টোত আমি কথা পাতিম ৰয়েল এনফিল্ড হিমালয়ান বাইকখনৰ ওপৰত। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। সবচে প্ৰথমত আপুনি বাইকখনৰ লুকছটো এবাৰ চাই লওক। বহুত আল্টিমেট গাড়ী হয়, অফ ৰোডিঙৰ ওপৰতে হওক বা লং ৰাইডৰ ওপৰতে হওক, সব ফালৰ পৰা বাইকখন বহুত আল্টিমেট হয় আৰু কমফৰ্টেবল হয়। আহক এতিয়া ইয়াৰ ইঞ্জিনৰ কিছুমান স্পেচিফিকেশ্যনৰ ওপৰত কথা পাতোঁ। 411cc ইঞ্জিন দিছে ৰয়েল এনফিল্ডে, যোনটো 24.3 bhp পাৱাৰ জেনেৰেট কৰে আৰু 32 mm টৰ্ক দিয়ে। টোটেল 5 গিয়াৰ আছে গাড়ীখনত আৰু আমি যদি টেংক কেপাচিটি চাওঁ 15 লিটাৰ আমি টেংক কেপাচিটি পাম গাড়ীখনত। আৰু এতিয়া বেলেগ কিছুমান স্পেচিফিকেশ্যন চাওঁ আহক। ইয়াৰ ভাইব্ৰেশ্যন বহুত কম আপোনাৰ ৰয়েল এনফিল্ড ক্লাছিক 350 আৰু বুলেট 350 ফ্ৰণ্ট ডিস্কৰ ওপৰত যদি আমি কথা পাতোঁ, ফ্ৰণ্ট ডিস্ক দিছে 300 mm আৰু ৰিয়েৰ ডিস্ক দিছে 240 mm উইথ ডুৱেল চেনেল ABS। আৰু GC মানে হৈছে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দিছে আপোনাৰ 220 mm, যোনটো বহুত ভাল অফ ৰোডিঙৰ কাৰণে। আৰু এতিয়া আহক ছাছপেনশ্যনৰ ওপৰত কিছুমান কথা পাতোঁ। ইয়াৰ ফ্ৰণ্ট ছাছপেনশ্যন দিছে টেলিস্কোপিক 41 mm ফক দিছে, যোনটো 200 mm ট্ৰেভেল কৰে। আৰু ফ্ৰণ্ট টায়াৰ যদি চাওঁ 21 ইঞ্চৰ ফ্ৰণ্ট টায়াৰ দিছে, যোনটো যথেষ্ট ডাঙৰ আৰু কমফৰ্ট বহুত বেছি দিয়ে। নৰ্মেল ইণ্ডিকেটৰ দিছে, কিন্তু ইয়াত যোনটো ইণ্ডিকেটৰ আপোনালোকে দেখিছে সেইটো আফটাৰ মাৰ্কেট লগোৱা হৈছে, কিন্তু মই আপোনালোকক প্ৰিফাৰ নকৰোঁ আপোনালোকে যেন ইউজ কৰে। আৰু ৰিয়েৰ টায়াৰ ওপৰত যদি চাওঁ আমি 17 ইঞ্চৰ টায়াৰ দেখিব পাম। টায়াৰ টিউবলেছ নাপাব, ইয়াত টিউব টায়াৰ দিছে। আৰু এতিয়া ইয়াৰ ফিচাৰ্ছৰ স্পেচিফিকেশ্যন কিছুমান চাওঁ আহক। স্পীডোমিটাৰটো চাই লওক, ট্ৰিপ 1 ট্ৰিপ 2 বুটাম দিছে, কম্পাছ দিছে, ফুৱেল মিটাৰ, ফুৱেল গেছ আৰু RPM মিটাৰ আৰু নৰ্মেল স্পীডোমিটাৰ প্ৰভাইড কৰিছে। হেণ্ডলিং দেখিছে বহুত আল্টিমেট টাইপৰ হেণ্ডেল দিছে উইথ গাৰ্ডটো আফটাৰ মাৰ্কেট লগোৱা হৈছে বাৰু। ইয়াত দিছে কিল ছুইচ, বুটাম, সেল্ফ কণ্ট্ৰল আৰু এতিয়া স্পীডোমিটাৰটো দেখিছেই। বহুত ধুনীয়া বস্তুবোৰ প্ৰভাইড কৰিছে ৰয়েল এনফিল্ডে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আৰু ৰয়েল এনফিল্ডে আমাক প্ৰভাইড কৰিছে 15 লিটাৰ টেংক কেপাচিটি, যোনটো মই আগত ক'লোঁ। আৰু পাছফালৰ টেইল লাইটটো দেখিছে, যোনটো বহুত ভাল লাগিছে, LED লাইট, বহুত ধুনীয়া লুকছ এটা প্ৰভাইড কৰে। আৰু আমি যদি ইয়াৰ কালাৰ ভেৰিয়েণ্ট চাওঁ আমি 6টা বেলেগ বেলেগ কালাৰত এভেইলেবল পাম, যোনটো হৈছে স্নো হোৱাইট, স্লিপ গ্ৰে, গ্ৰে নাইট, গ্ৰেভাৰ গ্ৰে, লেক ব্লু এণ্ড ৰক ৰাইড। আৰু আমি যদি ইয়াৰ বেটাৰীৰ ওপৰত কথা পাতোঁ আমি পাম 12 ভল্টৰ বেটাৰী উইথ 8 এম্পায়াৰ আৰু হেডলাইট বাল্ব দিছে 12 ভল্ট H2 60/55 ৱাটৰ বাল্ব, যোনটো বহুত পাৱাৰফুল হয়। আৰু হেল'জেন বাল্ব দিছে, যোনটো শ্বুট কৰে এখন অফ ৰোডিঙৰ বাইকৰ ওপৰত। সেইটো দেখিছে ৰয়েল এনফিল্ড ব্ৰেণ্ডিং বহুত বেছি শ্বুট কৰে বাইকখনৰ ওপৰত এই ব্ৰেণ্ডিংটো। আৰু যদি আমি এয়াৰ কুলিং চাওঁ আমাক দিছে নৰ্মেল এয়াৰ কুলিং ইঞ্জিন উইথ ইঞ্জিন গাৰ্ড। আৰু ৰিয়েৰ মনোচকৰ ওপৰত যদি আমি অলপ কথা পাতোঁ তো ইয়াত মনোচক উইথ লিংকেজ 180 mm হুইল ট্ৰেভেল কৰে। ইয়াৰ ৰেছপন্সটো বহুত বেছি ভাল আৰু বহুত ছফ্ট হয়। আৰু যদি আমি ইয়াৰ প্ৰাইচৰ ওপৰত কথা পাতোঁ তো আমাৰ ইয়াত আছামত 2,39,435 অন ৰোড প্ৰাইচ। আৰু আপুনি ইয়াৰ প্ৰাইচটো ভেৰি কৰিব বেলেগ বেলেগ চিটি, বেলেগ বেলেগ কালাৰ আৰু বেলেগ বেলেগ ষ্টেটৰ ওপৰত। এই গাড়ীখন স্পেচিয়েলি লং ৰাইডৰ কাৰণে বনোৱা হৈছে, কাৰণ ইয়াৰ যোনটো ছিট কোৱালিটি, এই ছিট কোৱালিটিটো বহুত বেছি ছফ্ট হয়। ইয়াৰ কুশ্যনছবোৰ বহুত ছফ্ট হয় আৰু গাড়ীখন মানে আপুনি চলালে গম পাব যে হয় আপুনি গাড়ী এখন চলাই আছে। আৰু ইয়াৰ এইটো হেণ্ডেল গাৰ্ড দেখিছে আৰু এইটো হৈছে আপোনাৰ উইণ্ডশ্বিল্ড। আৰু এতিয়া হওক জানি লওক গাড়ীখন কেনেকুৱা চলাবলৈ। চ' বন্ধুসকল মই আপোনালোকক একদম কৈছোঁ যে আপোনালোকে যদি গাড়ী কিনিব বিচাৰিছে, যদি আপোনালোকে ভাল কোৱালিটি গাড়ী এখন ল'ব বিচাৰিছে, প্লিজ এইখন গাড়ীৰ কথা এবাৰ ভাবি চাওক আৰু এবাৰ চলাই চাওক।
আৰু মোৰ বন্ধুসকল গাড়ীখনৰ যোনটো ইনষ্টেণ্ট পিকআপ আৰু যোনটো হেণ্ডলিং সঁচাকৈ বহুত বেছি কমফৰ্ট হয় আৰু বহুত বেছি পাৰফেক্ট হয় আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু প্লিজ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ বন্ধুসকল থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই